ছাত্ৰ-ছাত্ৰীসকল, ইউটিউবৰ এই ভিডিঅ'টোলৈ সকলোকে স্বাগতম। আজি মই লৈ আহিছোঁ সপ্তম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ এটা অতি প্ৰয়োজনীয় পাঠ, পৃথিৱীৰ উপৰিভাগ আৰু ইয়াৰ পৰিৱৰ্তন। গতিকে পাঠটোৰ মাজলৈ যাওঁ আহা। ছাত্ৰ-ছাত্ৰীসকল, আমি আগৰ পাঠত পৃথিৱীৰ অভ্যন্তৰ ভাগৰ বিষয়ে শিকিছিলোঁ। এইবাৰ আমি পৃথিৱীৰ উপৰিভাগৰ বিষয়ে শিকিম। পৃথিৱীৰ উপৰিভাগ বুলি ক'লে বায়ুমণ্ডলৰ কথা বুজোৱা হয়। অৰ্থাৎ আমাৰ পৃথিৱীখনৰ উপৰিভাগক বায়ুৰ এক আৱৰণে আৱৰি ৰাখিছে, তাকেই কোৱা হয় বায়ুমণ্ডল। পৃথিৱীৰ সকলো জীৱ-জন্তু এই বায়ুমণ্ডলৰ ওপৰতে নিৰ্ভৰ কৰি জীয়াই থাকে। এতিয়া আমি জানিব লাগিব যে বায়ুমণ্ডলৰ গঠন কেনেকৈ হয়। বায়ুমণ্ডলত কি থাকে? বায়ু কেনেকৈ গঠন হয় বাৰু? বায়ু মানে হৈছে কেইবাবিধো গেছৰ সমষ্টি। বায়ুত থকা প্ৰধান গেছ দুবিধ হ'ল নাইট্ৰজেন আৰু অক্সিজেন। ইয়াৰ উপৰিও কাৰ্বন ডাই অক্সাইড, হিলিয়াম, আৰ্গন, অজন আৰু হাইড্ৰজেন গেছো বায়ুত থাকে, কিন্তু এইকেইটাৰ পৰিমাণ বহুত কম। গেছৰ উপৰিও বায়ুত ধূলিকণা আৰু ধোঁৱাও মিহলি হৈ থাকে। এই চিত্ৰখনলৈ মন কৰা, বায়ুত থকা গেছবোৰ কিমান পৰিমাণে আছে শতাংশ হিচাপত দিয়া হৈছে। বায়ুত নাইট্ৰজেনৰ পৰিমাণ আটাইতকৈ বেছি থাকে। নাইট্ৰজেন থাকে 78%, অক্সিজেন থাকে 21%, কাৰ্বন ডাই অক্সাইড 0.03%, আৰ্গন 0.93% আৰু অন্যান্য গেছবোৰ মাত্ৰ 0.04%হে থাকে। আমি জানো যে জীৱ উশাহ লওঁতে অক্সিজেন গেছ গ্ৰহণ কৰে আৰু কাৰ্বন ডাই অক্সাইড এৰি দিয়ে। উদ্ভিদে খাদ্যবস্তু প্ৰস্তুত কৰোঁতে কাৰ্বন ডাই অক্সাইড গেছ ব্যৱহাৰ কৰে। উদ্ভিদে খাদ্যবস্তু প্ৰস্তুত কৰা এই বিক্ৰিয়াটোৰ পৰা অক্সিজেন নিৰ্গত হয় আৰু বায়ুত মিহলি হৈ যায়। এয়াই হৈছে বায়ুমণ্ডল আৰু বায়ুমণ্ডলৰ গঠন। এইবাৰ আমি জানিব লাগিব বায়ুমণ্ডলৰ স্তৰবোৰৰ বিষয়ে। পৃথিৱীৰ অলপ ওপৰৰ পৰা ক্ৰমান্বয়ে ওপৰলৈ গোটেই বায়ুমণ্ডলটো প্ৰধানকৈ 4টা ভাগত ভাগ কৰা হৈছে। সেইকেইটা হ'ল ট্ৰপ'স্ফিয়াৰ, ষ্ট্ৰেটোস্ফিয়াৰ, মেছ'স্ফিয়াৰ, থাৰ্মোস্ফিয়াৰ। থাৰ্মোস্ফিয়াৰৰ তলৰ অংশক আয়নস্ফিয়াৰ আৰু ওপৰৰ অংশক এক্সোস্ফিয়াৰ বুলি কোৱা হয়। এতিয়া এই স্তৰবোৰে আমাৰ জীৱনৰ কি প্ৰভাৱ পেলায় জানো আহা। প্ৰথমতে আহিল ট্ৰপ'স্ফিয়াৰ। এই স্তৰটো বায়ুমণ্ডলৰ আটাইতকৈ গুৰুত্বপূৰ্ণ স্তৰ। ই গড়ে 13 কিলোমিটাৰ উচ্চতালৈ আছে। আমি উশাহ ল'বলৈ প্ৰয়োজন হোৱা বায়ু এই স্তৰটোতেই সৰহকৈ আছে। বৰষুণ, কুঁৱলী, শিলাবৃষ্টি আদি বতৰৰ পৰিঘটনাবোৰ এই স্তৰতে ঘটে। দ্বিতীয়টো হ'ল ষ্ট্ৰেটোস্ফিয়াৰ। ট্ৰপ'স্ফিয়াৰৰ ওপৰৰ স্তৰটো হ'ল ষ্ট্ৰেটোস্ফিয়াৰ। এই স্তৰটো বায়ুমণ্ডলৰ 50 কিলোমিটাৰ উচ্চতালৈ আছে। এই স্তৰটোত কুঁৱলী, বৰষুণ, ধুমুহা একো নহয় বাবে এই স্তৰটোতেই উৰাজাহাজ চলাচল কৰিব পাৰে। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে অজন স্তৰৰ বিষয়ে শুনিছানে? অজন স্তৰ মানে হ'ল অজন গেছে পূৰ্ণ এক স্তৰ। এই স্তৰটোৱে আমাক সূৰ্যৰ অতিবেঙুনীয়া ৰশ্মিৰ পৰা ৰক্ষা কৰে আৰু এই অজন গেছৰ স্তৰটো ষ্ট্ৰেটোস্ফিয়াৰতে আছে। মেছ'স্ফিয়াৰ। ষ্ট্ৰেটোস্ফিয়াৰৰ ঠিক ওপৰৰ স্তৰটোৱে হ'ল মেছ'স্ফিয়াৰ। ভূপৃষ্ঠৰ পৰা 80 কিলোমিটাৰ উচ্চতালৈ এই স্তৰটো আছে। ৰাতি আকাশত দেখা উল্কা মহাকাশৰ পৰা নামি এই স্তৰটোতেই উজ্বলি উঠে। থাৰ্মোস্ফিয়াৰ। এই স্তৰটো আটাইতকৈ ওপৰত হোৱাৰ বাবে ইয়াত উষ্ণতা যথেষ্ট বেছি। ইয়াৰ বায়ুকণাবোৰ বিদ্যুৎ আধানযুক্ত, যাক আমি আয়ন কণাও বোলো। এই আয়ন কণাবোৰে ৰেডিঅ' তৰংগ বহন কৰে। পৃথিৱীৰ পৰা পঠিওৱা ৰেডিঅ' তৰংগ এই স্তৰে পুনৰ পৃথিৱীলৈ ঘূৰাই পঠিয়াই আমাক ৰেডিঅ', মোবাইল, টিভি আদি ব্যৱহাৰ কৰাত সহায় কৰে। আয়ন কণা থকাৰ বাবে এই স্তৰটোক আয়নস্ফিয়াৰ বুলিও কোৱা হয়। ইয়াৰ পিছতে আমি জানিব লাগিব বায়ুমণ্ডলে বতৰ আৰু জলবায়ুৰ ওপৰত কি প্ৰভাৱ পেলায়। ছাত্ৰ-ছাত্ৰীসকল, বতৰ আৰু জলবায়ু মানে কি বাৰু? বায়ুমণ্ডলৰ চাপ, বৰষুণ, বতাহ আদিয়ে কোনো এক নিৰ্দিষ্ট সময়ত কোনো এখন ঠাইৰ যি অৱস্থাৰ সৃষ্টি কৰে সেয়ে হৈছে বতৰ। আনহাতে কোনো এক অঞ্চলৰ জলবায়ু বুলি ক'লে সেই অঞ্চলটোৰ 30ৰ পৰা 50 বছৰৰ বতৰৰ গড় অৱস্থাকে কোৱা হয়। বায়ুমণ্ডলত থকা বতৰৰ প্ৰধান উপাদানবোৰ হ'ল বায়ুৰ উষ্ণতা, বায়ুৰ চাপ, বতাহ, আৰ্দ্ৰতা অৰ্থাৎ বায়ুত থকা জলীয় বাষ্প আৰু বৰষুণ। অৰ্থাৎ বায়ুমণ্ডলৰ এইকেইটা উপাদানৰ কাৰণেই বতৰ সদায় সালসলনি ঘটে। এতিয়া আমি জানিব লাগিব যে ঠাই অনুসৰি জলবায়ু কিয় বেলেগ বেলেগ। কিয় কোনোবা এখন ঠাই খুব গৰম আৰু কোনোবা এখন ঠাইত অতিপাত ঠাণ্ডা, ইয়াৰ কাৰণবোৰ কি কি?
ইয়াৰ কাৰণো বায়ুমণ্ডলতে আছে। বায়ুৰ তাপ, বায়ুৰ চাপ, ঠাইখনৰ উচ্চতা, সাগৰৰ পৰা দূৰত্ব, মাটিৰ ঢাল আদিবোৰেই কাৰণ, যাৰ কাৰণে ঠাই বিশেষে জলবায়ু পৃথক পৃথক হয়। এতিয়া আমি পৃথিৱীখনৰ উপৰিভাগলৈ চাওঁ আহা। দেখিছানে আমাৰ পৃথিৱীখন কিমান ওখোৰা মোখোৰা, পৰ্বত পাহাৰ, মালভূমি, মৰুভূমি, সাগৰ মহাসাগৰে ভৰা। পৃথিৱীখনৰ ভূ অৱয়ৱটো এনেকুৱা হোৱাৰ দুই ধৰণৰ শক্তি আছে। সেই শক্তি দুটা হৈছে আভ্যন্তৰীণ শক্তি আৰু বাহ্যিক শক্তি। অভ্যন্তৰ অৰ্থাৎ ভিতৰ ভাগ। ভিতৰ ভাগৰ এনেকুৱা কিছুমান শক্তি আছে যিবোৰে আমাৰ বাহিৰৰ পৃথিৱীখনত বহুত প্ৰভাৱ পেলায় আৰু বাহিৰৰ ভূ অৱয়ৱটো সলনি কৰি পেলায়। ইয়াৰ 1 নম্বৰটো হৈছে ভূমিকম্প আৰু দ্বিতীয়টো হৈছে জ্বালামুখী উদগীৰণ। আনহাতে বাহ্যিক শক্তি বা বাহিৰৰ শক্তি কিছুমানেও আমাৰ পৃথিৱীখনৰ উপৰিভাগত পৰিৱৰ্তন ঘটায়, যেনে নদী, বতাহ আৰু হিমবাহ। অৰ্থাৎ নদীয়ে নিজৰ গতিপথ সলনি কৰে, বতাহে পদাৰ্থবোৰ এঠাইৰ পৰা আন ঠাইলৈ উৰুৱাই বা বহন কৰি নিয়ে আৰু এঠাইত জমা কৰে, আৰু হিমবাহবোৰ পৰ্বতৰ গাৰ পৰা গলি নামনিত জমা হোৱাৰ ফলত পৃথিৱীৰ ভূ অৱয়ৱৰ যথেষ্ট সলনি হয়। ছাত্ৰ ছাত্ৰীসকল, পাঠটোৰ থুলমূল আলোচনা ইমানেই। আশা কৰোঁ ভিডিঅ'টোৰ পৰা তোমালোকৰ সহায় হ'ব। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।